বাপরে বাপ, এটা কিন্তু বেলেগ লাগিছে দে। হেল্ল' বন্ধুসকল, নমস্কাৰ। মোৰ ইউটিউব চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক। আজিৰ ভিডিঅ'টো অলপ স্পেচিয়েল হ'ব, কিয়নো মই আজি লগ কৰিবলৈ গৈ আছোঁ অসমৰ এজন আগশাৰীৰ ইউটিউবাৰ বিকাশ চেত্ৰীদা। তো বিকাশদাৰ কাৰণে মই এটা গিফ্ট বনাই থৈছিলোঁ। ইয়াত লিখি থৈছোঁ বিকাশদাৰ ইউটিউব চেনেলটোৰ নাম আই লাভ ট্ৰেভেল এণ্ড ফুড। বিকাশদা আজি শিৱসাগৰৰ পৰা যোৰহাটলৈ আহিব। আৰু এটা বস্তু বনাই থৈছোঁ বিকাশদাৰ কাৰণে মই, আচলতে মোৰ কাৰণে। এইটো এটা ইউটিউবৰ লগো। ইয়াত মই একেই বিকাশদাৰ ইউটিউবৰ চেনেলটোৰ নাম লিখা আছে। ইয়াত মই বিকাশদাৰ অটোগ্ৰাফ ল'ম বুলি ভাবিছোঁ ইয়াত। তো চাওঁ কেনেকৈ লগ কৰিব পাৰোঁ। মই কি গিফ্ট লৈছোঁ সেইটো এতিয়া নকওঁ, বিকাশদাক যেতিয়া দিম তেতিয়া আপোনালোকক দেখুৱাম। তো ভিডিঅ'টো চাই থাকিব। বন্ধুসকল, মই এতিয়া উপস্থিত আছোঁ বাদলি পুখুৰী তিনিআলিত। বিকাশদাৰ কাৰণে ৰৈ আছোঁ। বৰষুণ দিয়াৰ কাৰণে বিকাশদা দেৰি হৈছে অলপ আহোঁতে। তেওঁ শিমলুগুৰিৰ পৰা আহি আছে। বৰষুণ দিয়াৰ কাৰণে তাত অলপ দেৰি হৈছে আহোঁতে। আমি ইনষ্টাগ্ৰামত ষ্টৰি চাই আছোঁ, কেতিয়া লগ কৰিব পাৰোঁ চাওঁ দিয়া। ওকে, আজি একদম এটা ফাইনেল ডিচিশ্যন ল'লোঁ যে যোৰহাট মানে গোলাঘাট যোৱা প্ৰগ্ৰেম আছিল। আজি যোৰহাট হৈ গোলাঘাট যোৱা প্ৰগ্ৰেম আছিল। আমি গোলাঘাট আজি নাযাওঁ, আমি ইয়াতে শিমলগুৰিতে আজি থাকিম। কালি মৰ্ণিং ওলাই যাম গোলাঘাটলৈ। যোৰহাট হৈ বেয়া নাপাব যোনে যোনে আজি মানে লগ ধৰিম বুলি ভাবিছিলে। আই এম এক্সট্ৰিমলি চৰি। কালি একদম মৰ্ণিং যাম, যেনেকৈ নহওক, যদি বৰষুণ নিদিয়ে। তো বন্ধুসকল, আজি নেক্সট ডে'। কালি বিকাশদা আহিব নোৱাৰিলে বৰষুণৰ কাৰণে। আজি এতিয়া ওলাইছোঁ বুলি কৈছে, 12টামান বাজিছে এতিয়া। বিকাশদাৰ কাৰণে মই এইখন আঁকি থৈছিলোঁ ছবি, এইখন এতিয়া দেখুৱাই দিছোঁ আপোনালোকক, কাৰণ মই দিওঁতে দেখুৱাব নোৱাৰিবও পাৰোঁ আপোনালোকক, কাৰণ বিকাশদা যিহেতু দেৰি হৈছে আহোঁতে বাটত ইমান ৰ'ব নোৱাৰিব পাৰে। সেইকাৰণে আপোনালোকক এতিয়াই দেখুৱাই দিছোঁ। তো ব'লক বিকাশদাক লগ কৰিবলৈ যাওঁ আজি। বিকাশদা পাইছেহি আৰু চাইনবোৰ্ড পাইছেহি। মই লগ কৰিবলৈ ৰৈ আছোঁ। খুচি বিকাশ দা নেক্সট লেভেল ফাইনেলি। বাবু দা কংগ্ৰেছ। দুঘণ্টা ৰৈছোঁ দেই। বাপরে বাপ, এটা কিন্তু বেলেগ লাগিছে দে। সাগৰ দা চিনি পাইছা নাই? এইটো কি ঠাই গ'লো? আপুনি কোৱাৰ লগত বাদলি পুখুৰী। আৰু ইয়াৰ পৰা বৃহৎ পুখুৰী আছে। গুৱাহাটীতে হয় নেকি? সমীৰণ দা ভালনে? অঁ এতিয়া ভাল ভাল। কি খবৰ? ভাল ভাল। ক'ত ইয়াতে ঘৰ নে? ঘৰ মই এইখিনিতে। এই বিকাশদাৰ কাৰণে দুঘণ্টা আগৰ পৰা ৰৈ আছোঁ। আপোনালোক অঁ কালি ৰৈ আছিলোঁ, তাৰপৰা ষ্টে পালোঁ যে। তোমাৰ নামটো কি আছিল? ঋষিকেশ ন? বৰ ধুনীয়া নাম দেই। আজি কিমান তাৰিখ? আজি 24।
ঠিক আছে ন ঠিক আছে হ'ব থেংক ইউ আপোনাক মই পেক কৰি দিছোঁ হ'ব এইটোতে ভৰাই দিব ন অঁ এইটো পাই অঁ যদি পাই এইটো মই এইটো খালি ভগৱানৰ কৃপাত ভালে ভালে গৈ পেলাই বঢ়িয়া মই পেক কৰি দিছোঁ আপুনি চিন্তা কৰিব নালাগে কালি বাৰু আছো কালি আৰু আপুনি নাই কালি বৰষুণ দিলে কালি আহিব মন নাছিলে আজিও ভাবিছোঁ অহা নহ'ব নেকি ইমান বৰষুণ দিছিলে ৰাতিপুৱাৰ পৰা এইটো মা নাই ন মাই ন এইটো লৈ থাকা আপুনি এটা ফটো উঠা ন তোমাৰ মানে ফটো চোৱা আমাৰ ফটো নাই নাই ঠিক আছে ইয়াতে আপোনাৰ আছে তোমাৰ মৰমৰ পাপুদাৰ লগতে এটা আপোনাক দেখালোঁ মই বহুত বহুত ভালকৈ মই দেখা নাপাব মোৰ চেনেলত ঠিক আছে চলো আগত যে দেখাবি ইয়াতে আছে ইয়াতে আছে আগত যে দেখা হেভি জাৰ্ণি Happy journey. Thank you. বাই বাই যাওক ঠিক আছে চলো যাওক বাই বাই আকৌ লগ পাম ঠিক আছে তাহলে সাগৰ দা বাই 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 ও মজা তো ফাইনেলি বিকাশদাক আজি লগ পালোঁ মজা লাগিলে কিন্তু দেই বিকাশদাক লগ পাই বিকাশদাৰ মই এটা ছিগনেচাৰ লৈছিলোঁ এইখনত লৈছোঁ মাগি থৈছোঁ আপোনালোকে উঠাইছোঁ ইয়াত বিকাশদাই ধুনীয়াকৈ চাইন কৰি দিছে বিকাশ ছেত্ৰী 24/10/20 এইখন মই লেমিনেশ্যন কৰিম বা ফ্ৰেম কৰাই থৈ দিম ধুনীয়াকৈ সজাই থৈ দিম মেমৰি হিচাপে ভাল লাগে ধুনীয়া লাগিছে তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা পালে জনাব মোক কমেণ্টত ভাল পালে লাইক কৰিব যদি বেয়া পাইছে ডিছলাইক কৰিব আৰু মোৰ ভিডিঅ' যদি প্ৰথম চাইছে তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আকৌ লগ পাম এটা নতুন ভিডিঅ'লৈ বাই বাই